গুড মৰ্ণিং সকলোকে। আমাৰ ঘৰত এটা অদ্ভুত বস্তু ওলাইছে, সেইটো আপোনালোকৰ আগত দেখাব ওলাইছোঁ। ভাল নে বেয়া কমেণ্ট কৰি জনাবচোন। নাজানো, ফাৰ্ষ্ট টাইম ওলাইছে, কিন্তু দেখিছোঁ আজিহে প্ৰথম দেখিছে। আজি মানে কালি দেখিছিলোঁ, কিন্তু বৰষুণৰ কাৰণে ভিডিঅ' কৰা নহ'ল। আজি দেখাওঁ আপোনালোকক, চাওকচোন কি অদ্ভুত বস্তু ওলাইছে আমাৰ ঘৰত। দেখাই নাছিলোঁ কোনো দিন, এয়ে প্ৰথম দেখিছোঁ। চাই থাকক আপোনালোকক। যাই আছোঁ বাৰীত এতিয়া। জংঘল হৈছে, বাৰিষা দিন না, সাপ চাপ থাকিবই ভয় লাগে। আপোনালোকৰ ফালেও এনেকুৱা হৈছে নেকি? হৈছে যদি কমেণ্ট কৰি জনাবচোন। কোনোবাই দেখা পাইছে নেকি? মই বুলি দেখা নাই কোনো দিনে, এয়া প্ৰথম দেখিছোঁ। চাই লওকচোন আপোনালোকেও, দেখাই আছোঁ। জংঘল হৈছে বাৰীটোত, বহুত জংঘল। এয়া অদ্ভুত বস্তুটো হৈছে এইটো, এয়া কলডালৰ চেনি চাম্পা কল, কলৰ পেটৰ পৰা ওলাইছে। এয়া কলডাল মাজেদি ফালি ওলাইছে এনেকৈ। কল ওপৰত লগা দেখি জানো, আমি দেখিছোঁ এনেকৈ ওপৰত লগা, কিন্তু এনেকৈ পেট ফালি ওলোৱা কলটো দেখা নাই, প্ৰথম দেখিছোঁ। এই প্ৰথম দেখিছোঁ, তাকো আমাৰ বাৰীতে হ'ল। এয়া ভাল নে বেয়া কমেণ্ট কৰি জনাবচোন আপোনালোকেও। এনেকৈতো কল লগা মই দেখাই নাই, মোবাইলগিলাত দেখিছোঁ, কিন্তু আজি নিজৰ ঘৰতে হ'ল এনেকুৱা চেনি চাম্পা কল। খাই নে নাখায় বা, এইটো কলডিলটোতো খাব নোৱাৰা, কি বা ভাল নে বেয়া আপোনালোককো কৈছোঁ। আপোনালোকে জনাবচোন কমেণ্ট কৰি, ভাল নে বেয়া কলটো, না গছটো কাটিব লাগে নালাগে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। পেটেদি ওলোৱা কলেই প্ৰথম দেখিছোঁ, অদ্ভুত কলগছ দেখাই নাছিলোঁ আমি, প্ৰথমেই দেখিছোঁ। জংঘল বিৰাট, এনেকুৱা ধৰণৰ কল ওলাই, বাপৰে বাপ। আৰু যে কি কি দেখা পাম, ডেঞ্জাৰ ওলাইছে কল বা। এয়া নিমখ এটা চাকছোঁ, আমাৰ কি লাগান দিছে, এইমাখন নিমখ ক'ত তলতে লাগিছে এইবিলাক। ইয়াৰ ওপৰত পূৰা লাগি আছে। ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবচোন। ভাল নে বেয়া আৰু কমেণ্ট কৰি জনাব কি হয়। ধন্যবাদ।